নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কইজা বা জমটেঙা বিষয়ে। কইজা টেঙা হৈছে এবিধ বাৰিষা কালত হোৱা টেঙা। এই টেঙাবিধ খাবলৈ ভাল লাগে, কিন্তু আজিকালি ক'তো নোপোৱা হৈ গ'ল। এয়া দেখিছে, লাগি আছে, থোপা থোপকৈ লাগিছে। এয়া দেখিছে, এইটো খুব ৰঙা হৈছে। এয়া দেখিছে, এই টেঙাবিধ ডায়েবেটিছৰ কাৰণে বহুত উপকাৰী। এয়া দেখিছে, এতিয়া বৰ্তমান কেঁচা হৈ আছে, পকা নাই। দেখিছে, এয়া চাওক, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, ৰঙা হৈ আছে। পকিলে বহুত ৰঙা হ'ব। এয়া দেখিছে, থোপা দেখিছে, পকি গ'লে ক'লা হৈ যাবগৈ। দেখিছে, এইটো দেখিছে, এইটো এয়া
ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।